হাই ফ্ৰেণ্ড, মই পূজাই মোৰ অন্যটি ব্লগলৈ আপোনালোকক স্বাগতম জনালে আশা কৰোঁ ভালে। একদম আজি পুৰা ঘৰত আছোঁহি আৰু ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। কিয় আহিলোঁ মানে কৈ আছোঁ বাৰু। তাৰপিছত মানে কালি পৰহিদিনাখন গৈছিলোঁ, আকৌ আহিলোঁ। ভিডিঅ'টো চাই থাকিব, তেতিয়া সকলোবিলাক গম পাব ঘৰত আহিলোঁ কি কৰিছোঁ, সিলাই কৰা সকলোবিলাক দেখাই আছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ নতুন হৈ আছে তেওঁলোকে যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু এতিয়া বলক ভিডিঅ'টো চাই থাকক। এয়া দেখিছেনে পুৰা পাচলি, কি পাচলি জানেনে? এইটো খুতৰা চব্জি উঠাই আছোঁ। ঘৰত আহিলে পুৰা পাচলি উঠাই মানে উঠাওঁ আৰু সদায় আহিলে হৈ গ'ল আৰু মানে বাৰীৰ পৰা পাচলি উঠাই লৈ যাওঁ আমি তাত খাবৰ কাৰণে। আৰু এয়া মই এতিয়া পাচলি উঠাই আছোঁ। পাচলি বাৰীখন চাওক, পাচলি শেষে হ'লগৈ, কবিবোৰ শেষ হৈ গ'ল। কবি লগাইছিলে, এফালে ফ্ৰেঞ্চবিন আছিলে, ফ্ৰেঞ্চবিনবোৰ লাগিছে বাৰু, ফুলিছে। আৰু এটা বস্তু দেখাম, চাব দেই কিমান ফুলিছে। এইবাৰ বেছি পাচলি নাই, কাৰণ দেউতাৰে যিহেতু গাটো ভাল নাছিলে পাপা ভাগৰ, সেইকাৰণে বেছি খেতি কৰিব নোৱাৰিলে। ইয়াত দেখিছেনে নেমু পুৰা ফুলিছে, নেমুজোপা আৰু আছে ইফালে এজোপা, সেইজোপা বহুত ফুলিছে। কিবা কিবি দি থৈছে, গছক গেলে গালি দিব। এইবিলাক কি দি থৈছে মানে, ভেন্দি লগাইছে চাগে, ভেন্দি কথা কৈ আছে। এজোপা নেমু দেখিছে নাই, পুৰা গোটেই বাৰীখনেই লৈ ল'ব এতিয়া, ইমান বাঢ়ি ডাঙৰ হৈ গ'ল দেখিছে নাই, তাৰ পৰা এইফালে পুৰা নেমু। ইমান নেমু লাগে, এই ভিতৰত লগা নেমুবোৰ ছিঙিবগৈ নোৱাৰা হয়, কেনেকৈ সোমাও মানে এনেকুৱা টাইপৰ হৈ যায়। খুতৰা ইমান ধুনীয়া হৈ আছে চব খুতৰাবোৰ, দেখিছে নাই ইমান ধুনীয়া ধুনীয়া। এইবোৰ ঘৰত আহিলে ঘৰৰ পৰাই লৈ যায়, নহ'লেতো বজাৰত কিনি খাবলগীয়া হয় ন। বজাৰৰ পৰা কিমান আছে, ফুলিছে খালি। তো ভাজি খাব ভাল লাগে, মাছৰ লগত টেঙা দি খাব ভাল লাগে। আপুনি কৈছিলোঁ ঘৰলৈ কিয় আহিছোঁ ক'ম বুলি, মই কৈছিলোঁ যিহেতু সেই ক'ব বিচাৰিছোঁ। ঘৰলৈ আহিলোঁ এইটো কাৰণে, পৰহি দিনাখন গৈছোঁ ঘৰৰ পৰা, ৰাতি গৈছোঁ আমি ভাত পানী খাই মেলি। আৰু আজি আহিবলগীয়া হ'ল, মানে কি হয়, পাপাৰ যিহেতু ডিঙিত কিবা টনচিল হৈছে বুলি কৈছে, টনচিলৰ মেডিচিন এটা লাগে বুলি, আৰু মই মেডিচিনটো দিব আহি গ'লোঁ। পাপাই নিজে মেডিচিন আনিবও যাব কাৰণে নোৱাৰে, তেওঁ যিহেতু পেৰালিচিছ হৈছিলে, বেছিকৈ আগৰ নিচিনা ওলাই মেলি নুফুৰে। আৰু মাৰো সময় নাই, মাৰ যিহেতু কলেজত পৰীক্ষা ডিউটি চলি আছে, সেইকাৰণে ভাবিলোঁ পাপাক মেডিচিনটো মই দি আহোঁ। সেয়ে মই মেডিচিনটো দিব আহিলোঁ, কাৰণ তেওঁৰ মানে সৰু সুৰা বেমাৰ কিছুমানৰ তেওঁ হোমিঅ'পেথিকৰ মেডিচিনে লৈ থাকে। আৰু সেয়ে মই তেওঁৰ কাৰণে টনচিলৰ কাৰণে এই মেডিচিনটো আনি দিছোঁ। মেডিচিনটো দি মেলি তেওঁক খুৱাই দিলোঁ এবাৰ। ডিঙিটো বিষ হৈছে এনেকৈ বুলি কৈছে। ওচৰতে আছোঁ, সেয়ে মানে ভাল লাগে আৰু মন গ'লে আহিব পাৰোঁ ঘৰলৈ, বন্ধ পালেই। আৰু এতিয়াতো যিহেতু ছোৱালীৰো স্কুল বন্ধ, আহি যাব পাৰোঁ আৰু যেতিয়াই তেতিয়াই। ভাল লাগে, কাৰণ মা পাপা যিহেতু অকলে থাকে, মানে আমি থাকিলে মা পাপাও ভাল পায়। সেয়াই আৰু মোৰে সৌভাগ্য ঘৰৰ ওচৰতে থাকিব পাৰিছোঁ, দূৰত নহয়। সেইটোৱে আৰু ছোৱালী মানুহৰ আৰু তাতকৈ আৰু সৌভাগ্যৰ কথা কি থাকিলে, হয় নহয়? কিছুমান ছোৱালী কিমান দূৰ দূৰণিলৈ বিয়া হয়, মাক দেউতাকক বছৰৰ মূৰতো এবাৰ নেদেখে, কিমান দুখৰ কথা। কিন্তু উপায় নাই, যাৰ ভাগ্য য'ত তাতে বিয়া হ'ব লাগিব, হয় নহয়? আৰু মই দূৰতে বিয়া হৈছিলোঁ, কিন্তু থাকোঁ আৰু এতিয়া ওচৰতে, ধেমাজি টাউনতে যিহেতু থাকোঁ, ঘৰলৈ একদম ওচৰ হয়। সেইটোৱে মোৰ কাৰণে খুব সৌভাগ্যৰ কথা। যদি মই মানে তেওঁলোকৰ তাত থাকিবলগীয়া হ'লহেঁতেন, ময়ো মানে পটককৈ মানে মন গ'লে আহিব নোৱাৰিলোঁহেঁতেন, মানে তেতিয়াও মোৰ কাৰণে অলপ দিগদাৰ হ'লহেঁতেন, যিহেতু দূৰ হয়। এতিয়া ওচৰতে আছোঁ। এয়া মই আহি পাই গ'লোহি মোৰ বাসস্থান য'ত থাকোঁ, তাত পাই গ'লোহি আৰু, কাৰণ ঘৰলৈ গৈছিলোঁ, আহি মেলি এতিয়া ঘৰৰ পৰা পাই গ'লোহি মই ইয়াতে। আৰু ঘৰৰ পৰা মই অথনি কি তুলি আছিলোঁ দেখিছিলে, হয় নহয়? বাৰীত পূৰা পাচলি উঠাই আছিলোঁ। এইবিলাক পাচলি আনিলোঁ, পূৰা খুতৰা, জিলমিল, কি কয় জানো, এইটোৰ পাচলিৰ নাম নাজানোৱেই, কিন্তু খাই খুব মোৰ ভাল লাগে। এইটো আপোনালোকে কি বুলি কয় যদি জানে ক'বচোন। কিবা গছটো ডাঙৰ হয়, ইয়াৰ আকাশ হৈছে। গাঁৱততো যিসকল থাকে বিৰাট ভাল, তেওঁলোকৰ
ঘৰৰ পাচলি ফ্ৰেছ হয় নহয় এতিয়া মোৰ ঘৰতে মোৰ দেউতাই যিবিলাক খেতি কৰে তাত কোনো মেডিচিন দিয়া নাথাকে এই সেউজীয়া চব্জি খাবচোন আৰু যিসকলে খাই বেয়া পায় তেওঁলোকেও চেষ্টা কৰি চাব খাই চাব এবাৰ হ'লেও খালীকৈ আপুনি বেলেগ একো নিদিয়াকৈ খালীকৈ আপুনি মিঠাতেলত মানে চিম্পুল ভাজি আৰু ৰচুন দি এনেকৈ ভাজি খাই খুবেই টেষ্টি লাগে মই কিন্তু খুব ভাল পাওঁ এনেকৈ খাব ট্ৰাই কৰিব আৰু নহ'লে মাছৰ লগত খাব কিমান ভাল লাগে খাই চাব এবাৰ খাই চাব তেতিয়া আপোনাৰ খাব মন যাব বহুত মানুহ আছে সেউজীয়া পাচলি খাই বেয়া পায় মানে কি নাখায় আৰু বন চব্জি কিবাকিবি কিন্তু আমি যিহেতু সৰুৰ পৰা গাঁৱতে থকা আৰু ঘৰত মানে এনেধৰণৰ পাচলিবিলাক সৰুতে খাই বেয়া পাইছিলোঁ দেই সঁচা কথা ক'ব গ'লে তেতিয়া বুজি পোৱা নাছিলোঁ কিন্তু আজিকালি যে খাব লাগে স্বাস্থ্যৰ কাৰণে খুবেই ভাল সেইটোতো জনা হৈ গ'লোঁ আৰু সেইকাৰণে খাই খাই আমাৰো অভ্যাস হৈ গ'ল আৰু খাই খুব ভাল পোৱা হ'লোঁ ভাল পাব শিকিলোঁ মেইনলি খাই ভাল পাব শিকিলোঁ কাৰণ স্বাস্থ্যৰ কাৰণে আপোনালোকে সকলোৱে সপ্তাহত এবাৰ সদায় নহ'লেও কিন্তু গাঁৱত থকা মানুহেতো ৰেগুলাৰ এইবোৰ খাই থাকিব পাৰে হয় নহয় মই ঘৰত থাকিলে ৰেগুলাৰে আমি বাৰীত যি মন যায় তাকে ছিঙি মেলি খাব পাৰোঁ কোনো টেনশ্যন নাই কিন্তু ইয়াত থাকিলে নোৱাৰোঁ আৰু নাপাওঁ ন যিহেতু বজাৰৰ চব্জি খাবলগীয়া হয় আৰু যিসকলে গাঁৱত আছে খুবেই ভাল ক'লোৱেচোন মানে কি বাৰীত আৰু চব হয় খাব গাঁৱৰ মানুহ সেইকাৰণে বেছি হেল্ডি হ'ব দেই সেইকাৰণে স্বাস্থ্যৱান হয় খুব ভাল বেমাৰ আজাৰো বিশেষ নহয় কিন্তু তথাপিতো বয়সৰ লগে লগে মানুহৰ বেমাৰ আজাৰ বাঢ়ি যায় কিন্তু তথাপিতো বেমাৰে ইমান হিলাব নোৱাৰে মোৰ দেউতাই পেৰালাইচিছ হৈছিলে কিন্তু আৰু কিছুমান অসুখ আছে তেওঁৰ মানে কিডনিৰ প্ৰব্লেম কিডনি আছে কিন্তু তথাপিতো তেওঁ আজি মানে কি ইমানখিনি বেমাৰ লৈও তেওঁ নিজে চলা ফুৰা কৰে কাম কৰে মানে তেওঁ খুবেই মানে ষ্ট্ৰং বুলি ক'ব লাগিব মোৰ দেউতাক মানে কি হয় সেই ফ্ৰেছ চব্জি খোৱাৰ কাৰণেই চাগে ফ্ৰেছ আমাৰ নিচিনা ভেজাল খাদ্য ইমান বিশেষ নাখায় ঘৰুৱা বস্তুৱে খাই বেছি আমাৰ এতিয়া মোৰ ঘৰৰ ওচৰৰ কাৰণে মই গৈ মেলি আনি খাব পাৰিছোঁ কিন্তু যিসকল দূৰত আছে তেওঁলোকে কি কৰিব লাগে বজাৰত পায় আজিকালি খুতৰা মুঠি পায় কিবাকিবি আনি মেলি খাব লাগে আৰু ন স্বাস্থ্যটো সকলোৰে স্বাস্থ্যটো ভালে ৰাখিব লাগে মানে কি হয় অলপ হ'লেও বেমাৰৰ পৰা হাত সাৰি থাকিব পৰা যায় খাব সকলোৱে খাব আৰু আজিলৈ আহিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে এটা লাইক কমেণ্ট শ্বেয়াৰ প্লিজ কৰিব কমেণ্ট কৰিব ভাল লাগে কমেণ্টবিলাক পঢ়ি খুব ভাল লাগে মোৰ আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ আছে তেওঁলোকে যেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু মোৰ ফেমিলিৰ সদস্য হৈ যায় মানে কি ভাল লাগিব লগ পাই থাকিম কথা পাতি থাকিম প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু সেই বেল আইকনটো যেন দবাই ৰাখে তেতিয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল বাই বাই